নমস্কাৰ মই আজি আপোনালোকলৈ লৈ আহিছোঁ লোকেল মুৰ্গী বনোৱা পদ্ধতি আপোনালোকে ভিডিঅ'টো শেষলৈকৈ চাবচোন মই কেনেকৈ বনাইছোঁ লোকেল চিকেন তাৰ কাৰণে মই লৈছোঁ দৈ কাজু বাদাম পিঁয়াজ আদা নহৰু পেষ্ট কেঁচা জলকীয়া শুকান জলকীয়া ৰেড চিলি পাউডাৰ ধনিয়া গুড়া জিৰা গুড়া চিকেন মছলা আপোনালোকে এয়া ৰুটিৰ লগতো খাব পাৰিব ভাতৰ লগতো খাব পাৰিব ফ্ৰাইড ৰাইচৰ লগতো পাৰিব মই আধা কেজি মুৰ্গীৰ মাংস ললোঁ এয়া মই ভালকৈ ধুই ললোঁ তাৰ কাৰণে মই মিডিয়াম সাইজৰ 4টা পিঁয়াজ লৈছোঁ এয়া মই মিহি মিহিকৈ ভালকৈ কাটি লৈছোঁ পিঁয়াজ অকমান সৰহকৈ লাগে কাৰণ মই অকমান গ্ৰেভি বনাম মোৰ পিঁয়াজখিনি দুটা ভাগত ল'ম অলপ মই আগতীয়াকৈ ফ্ৰাই কৰি ল'ম মছলাৰ কাৰণে মই লৈছোঁ শুকান জলকীয়া দৈ আদা নহৰু পেষ্ট জিৰা গুড়া জলকীয়া গুড়া ধনিয়া গুড়া আৰু চিকেন মছলা আৰু মই চিকেনখিনি মেৰিনেট কৰি ল'ম ইয়াত মই জিৰা গুড়া দিলোঁ ধনিয়া গুড়া দিলোঁ হালধি দিলোঁ আৰু ভিনেগাৰ দি ভালকৈ মই 2 ঘণ্টামান সানি ফ্ৰিজত ৰাখি থলোঁ তাৰ পাছত মই কেৰাহী এখনত অলপ মাষ্টাৰ্ড অইল দি পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ অকণমান ৰঙাকৈ ভাজিছোঁ যেতিয়া ভাঙি দিলে মচককৈ এটা শব্দ হয় তেনেকৈ ফ্ৰাই কৰি ল'ব এই ফ্ৰাই কৰা পিঁয়াজখিনি মই কাঢ়ি পেলাই ৰাখি থৈ দিম ইয়াৰ পিছত মই কেৰাহীত থকা তেলখিনিত শুকান মছলাখিনি দিম মই 2টা শুকান জলকীয়া দিলোঁ এটা মই চক্ৰফুল দিলোঁ আৰু মই গোটা জিৰা জালুক লং ইলাচি দালচেনি এয়া দি ল'লোঁ এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম ইয়াৰ পৰা সুন্দৰ এটা গোন্ধ ওলালে আপোনালোকে গম পাব যে এইখিনি ভালকৈ ফ্ৰাই কৰা হৈছে তাৰ পিছত মই বাকি ৰাখি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া ইয়াত দি ল'লোঁ এইখিনিও মই ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম এয়া চাওক ভজা প্ৰায় হৈ গৈছে এতিয়া মই ইয়াত মাংসখিনি দি দিম চাওক ভজা হ'ল মই এতিয়া ইয়াত মাংসখিনি দি দিলোঁ ইয়াত ভিনেগাৰ দিয়া আছে আৰু নিমখ সানি থোৱাৰ কাৰণে মাংসৰ পৰা অলপ পানী ওলাইছে এইখিনি মই অকণমান 5 মিনিটমান ভালকৈ ভাজি লৈছোঁ
ভজাৰ পাছত মই বাকি উপকৰণখিনি ইয়াত দিম। মই অলপ নিমখ দিলোঁ, আৰু সৰু বাতিৰে এবাতি মই দৈ দিলোঁ। আৰু মই বাকি শুকান গুড়া মছলাখিনি ইয়াত দি দিম। আকৌ এবাৰ কৈছোঁ, গুড়া মছলাত আছে চিকেন মছলা, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়া, জিৰা গুড়া। এইখিনি দি মই অকণমান সময় ভাজি লওঁ। আৰু দৈ দিয়া হৈছে কাৰণে ইয়াৰ পৰা অলপ পানী ওলাইছে। মই এতিয়া পানী নিদিওঁ, পানী মই অকণমান পিছত দিম। এইখিনি মই অলপ সময় বইল হ'বৰ কাৰণে ঢাকি দিম। প্ৰায় 15 মিনিটমান সময় মই সিজিব দিলোঁ। এয়া চাওক, মাংসৰ পৰা তেলখিনি নিজে নিজে ওলাইছে। প্ৰথমৰ পানীখিনিও শুকাই গৈছে, মাংসখিনি সুন্দৰকৈ ফ্ৰাই হৈছে। এতিয়া মই ইয়াত অকণমান পানী ছটিয়াই দিম। বেছিকৈ পানী নিদিওঁ, কাৰণ মই গ্ৰেভি কৰিম। মোৰ মাংসখিনি আকৌ 15 মিনিট বইল হ'বলৈ দিলোঁ। তাৰ পাছত মই আকৌ ঢাকনাখন খুলি ভাজি ৰখা পিঁয়াজখিনি ইয়াত দি দিলোঁ। অকণমান মোহাৰি লৈছোঁ, মোহাৰি দিওঁতে ভাঙি গৈছে। আপোনালোকে গ্ৰাইণ্ড কৰি ল'বও পাৰে। এতিয়া মই ইয়াত কাজু বাদামৰ পেষ্টখিনি দি দিলোঁ। চাওক, সুন্দৰ এটা কালাৰ হৈছে। মাংসখিনি ভালকৈ বইলো হ'ল। আৰু অকণমান পানী দি পেলাই ভালকৈ উতলাই দিলোঁ। কমাই কমাই পানী দিব। সুন্দৰ এটা কালাৰ, মাংসখিনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত জায়ত্ৰী আৰু জায়ফলটো মই ইয়াত চুচি পেলাই দি দিম। এই মছলাখিনি দিলে সুন্দৰ এটা গোন্ধ হয়। চাওক, মোৰ মাংসখিনি হৈ গ'ল। এতিয়া মই ইয়াত পৰিৱেশন কৰিম। চাওক, আপোনালোকৰ আগত দেখুৱাই দিছোঁ, ধুনীয়াকৈ বইল হৈছে। এয়া মই খাবলৈ ৰেডি কৰি লৈছোঁ। পৰঠা আৰু মাংস, চিকেন কেইটুকুৰামান, পিঁয়াজ আৰু অকণমান বাঁহৰ গাজৰ আচাৰ। খুব সুন্দৰ এটা ৰেচিপি, আপোনালোকেও ট্ৰাই কৰিবচোন। ধন্যবাদ।